হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই দুটা টপিক লৈ ভিডিঅ'টো বনাইছোঁ। এটা হৈছে কি মোৰ শীতকালীন চাদ বাগানখন অকণমান সৰুকৈ সজাই লৈছোঁ, সেইখিনি আপোনালোকক দেখুৱাম। আৰু এটা কথা হৈছে কি মই মাক লৈ এজেগালৈ ওলাই আছোঁ। এই কামখিনি কৰি হোৱাৰ পিছতে মাক লৈ ওলাই যাম, সেইটো দেখুৱাম। আৰু এয়া কিচেন ৱেষ্টখিনি আৰু অলপ পানী লৈ উঠি আহিছোঁ ওপৰলৈ, য'ত য'ত শুকাইছে তাত দিব লাগিব। আৰু এয়া মোৰ শীতকালীন বাগিচাখন সৰুকৈ সজাইছোঁ। আপোনালোকে ক'ব কেনেকুৱা লাগিছে। আৰু এইখিনিতো আপোনালোকে চিনি পাইছেই, এয়া ইন্দ্ৰমালতী হয়। ইন্দ্ৰমালতী এয়া দুজোপা মোৰ মাদাৰ প্লেণ্ট আছিলে। সেই দুজোপাৰ পৰাই মই এবাৰ কাটিঙৰ পৰাই প্ৰস্তুত কৰিছিলোঁ। এই গোটেইখিনি কাটিং হয়, এই যিমানখিনি দেখি আছে এই গোটেইখিনি মই কাটিঙৰ পৰাই প্ৰস্তুত কৰিছিলোঁ। যেনে তেনে কৰি এইখিনি হৈছেগৈ, আৰু তাৰে দুজোপামানত কলিয়াইছেও বাৰু। আৰু বাকী এইখিনি এনেকৈ ছাইডতে থৈ দিছোঁ। আৰু এই কামখিনি কৰি থকাৰ মাজতে ৰুমাও আহি পালে, তাইক মাতিছিলোঁ মই। আৰু ইয়াৰ মাজতে পাৰ্মানেণ্ট কিছুমান আছে, কিছুমান ৰুবলগীয়া হৈ আছে, ৰিপৰ্ট কৰিবলগীয়া হৈ আছে। বহুতখিনি বস্তু এটা টাবতে ৰাখি থোৱা গৈছে। আৰু এই দুটা বস্তুৰো বেলেগ এটা ব্যৱস্থা কৰিবলগীয়া হৈ আছে, দেখিবলৈ বৰ বেয়া লাগি আছে। আৰু তাৰপিছতে মাৰ ওচৰলৈ আহিলোঁ। মই মাৰ কামখিনি কৰিলোঁ আৰু তাইক আমাৰ কাৰণে চাহ জলপানখিনি বনাবলৈ দিলোঁ। আৰু এয়া আমি খাই বৈ ওলালোঁ। ভাইটি এটাক মাতিলোঁ এনেদৰে, সিও বেচেৰা আহি গ'ল। আচলতে লগৰটোকে মাতিছিলোঁ যোৱাবাৰ যে আপোনালোকে দেখিছিলে, কিন্তু তাৰ প্ৰব্লেম এটা হোৱাৰ কাৰণে এবাৰ এই ভাইটিটোকে লৈ ল'লোঁ লগত। আৰু এয়া পালোহি আমাৰ গন্তব্য স্থান ষ্টেট বেংক। নৱেম্বৰ মাহত পেঞ্চনাৰসকলে যিখন লাইফ চাৰ্টিফিকেট জমা দিব লাগে, মোৰ মাৰ সেই কামটো আছিলে কৰিবলৈ। সেইটো কাৰণে আমি এনেকৈ ওলাই আহিছিলোঁ। আৰু তাৰ লগতে আৰু এটা প্লেনিং আছিলে কি, মাক লৈ পেলাই অলপমান ফুৰাই আনো বুলি ভাবিছিলোঁ, বাহিৰখন চাওক বুলি। কিন্তু ভবা কথাটো নহ'লে, এটা গুচি আহিবলগীয়া হ'ল ঘৰলৈকে। তাৰমানে কি হৈছিলে, বেংকতে অলপ সময় লাগিলে, আমি দুপৰীয়া গৈছিলোঁতো, গতিকে তাতে লাঞ্চৰো সময় হৈছিলে। সেই গতিকে মানুহ এগৰাকী থাকি এগৰাকী নাই, এনেকুৱা অকণমান ওলট পালট হৈছিলে টাইমিংটো। সেইটো কাৰণে বহুত সময় ৰ'বলগীয়া হ'ল তাতে। তো সেইকাৰণে মাও অকণমান অশান্তি পাইছিলে আৰু দেৰি হোৱাৰ কাৰণে। সেইবাবে মাক লৈ আহিবলগীয়া হ'ল ঘৰলৈ, আৰু সেই প্লেনিংটো কেঞ্চেল হ'ল। আৰু এইফালে এয়া মহৰ উৎপাতৰ কাৰণে তাই অলপ ধূনাৰ ব্যৱস্থা কৰিছে, আৰু মাক এয়া খুৱাই দিয়া গ'ল। এইপিনে মই চাহ অলপ বহাই দিলোঁ। চাহখন খাবলৈ বিৰাট মন গৈ আছিলে এইখিনি সময়ত, আৰু যোৱা সময়ত মই ভালকৈ খোৱা নাছিলোঁ কাৰণে বহুত ভোকো লাগি আছিলে। আৰু এইফালে তাই ৰুটি চব্জি বনাই গৈছিলে। খাই বৈ উঠাৰ পিছতে তাইও যাবলৈ ওলালে, কাৰণ আজিকালি সোনকালে আন্ধাৰ হয়। আকৌ এদিন এনেদৰে মাক লৈ পেলাই ওলাই যোৱাৰ আশা এটা কৰি আছোঁ। এতিয়া ভগৱানে কেতিয়ালৈ মিলাই আৰু। আজিৰ দিনটো এনেদৰেই পাৰ হ'ল। আৰু বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে আমাক আৰু আমাৰ এই চেনেলটিক ছাপোৰ্ট কৰি যাব বুলি। থেংক ইউ।